নমস্কাৰ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছো। আজি আমি আলোচনা কৰিম কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ যিসমূহ নেকি আপোনালোকে হয়তো আগতে জনা নাই। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তামোল পাণৰ দোকানত পাণবোৰ ৰঙা কাপোৰেৰে কিয় ঢাকি ৰখা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে পাণবোৰ সতেজ কৰি ৰাখিবলৈ, কাৰণ ৰঙা ৰঙৰ ৰাসায়নিক বিক্ৰিয়া অন্য ৰঙতকৈ কম। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে, ডিটাৰজেণ্টে কাপোৰ ধুলে কিয় চফা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কাপোৰ ধোৱাৰ সময়ত বিশেষ স্থিৰ বিদ্যুৎ শক্তিৰ সৃষ্টি হয়, যাৰ বাবে কাপোৰৰ মলি দূৰ হৈ কাপোৰবোৰ চফা হয়। ইয়াৰ পিছৰ প্ৰশ্ন, হালধিৰ ৰং হালধীয়া কিয়? শুদ্ধ উত্তৰ হৈছে হালধিত কাৰ্কুমিন নামৰ ৰাসায়নিক পদাৰ্থ থকাৰ বাবে হালধিৰ ৰং হালধীয়া। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, মানুহ কিয় ক'লা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মানুহৰ দেহত মেলানিনৰ পৰিমাণ বেছি হ'লে মানুহ ক'লা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে, আপোনাৰ চুলি পকাৰ কাৰণ কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মেলানচাইট আৰু ষ্টিমুলেটিং হৰম'নৰ ক্ষৰণ কমিলে। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে, সকলোতকৈ অধিক বিবাহ কৰোৱা পুৰুষজন কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমেৰিকাৰ স্কট বুলফ। তেওঁ ২৭ বাৰ বিয়া কৰাইছিল আৰু কেঁচুৱা আছিল ৪১টা। ইয়াৰ পিছৰ প্ৰশ্ন, আমাৰ পৃথিৱীখন কিমান স্পীডত ঘূৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ পৃথিৱীখন প্ৰতি ঘণ্টাত ১৮০০ কিলোমিটাৰ স্পীডত ঘূৰে। আপুনি যদি মোৰ ভিডিঅ'সমূহ চাই অলপ হ'লেও ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে সৰ্বপ্ৰথমে চাবলৈ পায়। তেনেহ'লে বলক ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো। মকৰাই একো নোখোৱাকৈ কিমান বছৰ জীয়াই থাকিব পাৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰায় ১০ বছৰ। মকৰাই একো নোখোৱাকৈ প্ৰায় ১০ বছৰ জীয়াই থাকিব পাৰে। ইয়াৰ পিছৰ প্ৰশ্নটো দিছে, কোনখন দেশৰ মানুহে ষাঁড় গৰুৰ লগত যুদ্ধ কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে স্পেইন। স্পেইনৰ মানুহবোৰে ষাঁড় গৰুৰ সৈতে যুদ্ধ কৰে। ইয়াৰ পিছত দিয়া আছে ২৪ ঘণ্টাত বনোৱা চিনেমাখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব সয়ম্বৰ। সয়ম্বৰ নামৰ চিনেমাখন ২৪ ঘণ্টাত বনোৱা হৈছিল। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ।